মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আমাৰ কাৰেক্ট টেন্সৰ দ্বিতীয় পাৰ্টটোত আমি 1997ৰ পিছৰ পাৰ্টকেইটা আলোচনা কৰিব ওলাইছোঁ। গতিকে আজি আমি আলোচনা কৰিম 1997ত অহা কাৰেক্ট টেন্সৰ পেপাৰখন, যে আমি আলোচনা কৰিব ওলাইছোঁ এইটো, ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। আমি কাৰেক্ট টেন্সটো বুজিবলৈ হ'লে আমি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি আমি অসমীয়াত এবাৰ বুজি লোৱাটো ভাল। ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ, যদি তুমি তোমাৰ অধ্যয়নটো অৱজ্ঞা কৰা, নেগলেক্ট কৰা, ইউ উইল ফেইল, তুমি ফেইল হ'বা। গতিকে এই বাক্যটোত আমাৰ দ্বিতীয় পাৰ্টটো ইউ উইল ফেইল, তুমি ফেইল হ'বা বুলি যিটো কথা আছে, এইখিনি হ'ল ফিউচাৰ টেন্সত, কিন্তু প্ৰথমৰখিনি প্ৰেজেণ্টত আছে। আমি মুখেৰে ক'লেও গম পাম যে যদি তুমি নেগলেক্ট কৰা তেতিয়াহ'লে তুমি ফেইল কৰিবা। গতিকে ফেইল কৰিবা এইটো ভৱিষ্যতৰ বাক্য, গতিকে এইটোত ইউ উইল ফেইল হ'ব। কিন্তু প্ৰথম পাৰ্টটোত ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল, এইটোত আচলতে কাৰেক্ট টেন্স কৰিবলগীয়া একো নাই। কিন্তু কেতিয়াবা যদি আমাক ইফ ইউৰ জেগাত যদি আমি হি থাকিলেহেঁতেন বা চি থাকিলেহেঁতেন, তেতিয়া কিন্তু আমি কাৰেক্ট টেন্স কৰিলে এতিয়া নেগলেক্টৰ লগত এছ নতুবা ই এছ যোগ কৰিব লাগিলহেঁতেন, কাৰণ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এছ বা ই এছ যোগ হয়। কিন্তু ইয়াতে যিহেতু ইউ আছে, ইউৰ লগত আমাৰ এছ নহয়, ইফ ইউ নেগলেক্টেই হ'ব। ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। গতিকে ইয়াৰ শুদ্ধ অৰ্থটো তোমালোকে নিশ্চয় বুজি পাইছা। দ্বিতীয়টো হ'ল আই নট মেড হিম ফৰ এ উইক, মই এক সপ্তাহ ধৰি তেওঁক লগ পোৱা নাই, এতিয়ালৈ পোৱা নাই। গতিকে যিহেতু এতিয়ালৈ পোৱা নাই, এইটো আচলতে নিগেটিভ চেণ্টেন্স। নিগেটিভ চেণ্টেন্স হ'লে এইটো কি টেন্সৰ হ'ব, যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য, যে মই তেওঁক এতিয়ালৈ লগ পোৱা নাই। বা পজিটিভ হ'লে মই এতিয়ালৈ তেওঁক লগ পালোঁ, মানে এইমাত্ৰ পালোঁ, শেষ হোৱা বুজালেহেঁতেন। গতিকে যিহেতু এইটো নিগেটিভ চেণ্টেন্স, গতিকে নিগেটিভ হ'লেও কিন্তু ইয়াৰ টেন্সটো একেই থাকিব, আই হেভ নট মেড হিম ফৰ এ উইক। যে আমি জানো যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ বা হেজৰ লগত আমাৰ কি হয়, যিটো মেইন ভাৰ্ব থাকে, মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ ৰূপটো ব্যৱহাৰ হয়। গতিকে মিড ভাৰ্বৰ ভাৰ্ব 3 ৰূপটো হ'ল বা পাষ্ট পাৰ্টিচিপলৰ ৰূপটো হ'ল মেড। গতিকে ইয়াত বাক্যটো হ'ব আই হেভ নট মেড হিম ফৰ এ উইক। নেক্সট আছে দ্য বাছ ইউজুৱেলি এৰাইভ হিয়াৰ এট 6 o'clock, যে বাছখন সচৰাচৰ ইয়াত 6 বজাত আহে। যে আমি জানো যে সচৰাচৰ যিবিলাক কাৰ্য কৰা বা হোৱা বুজায় বা দৈনন্দিন জীৱনৰ যিবিলাক কাৰ্য, সেইবিলাক সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত টেন্স ব্যৱহাৰ কৰা হয়। গতিকে এই বাক্যটোৰ ক্ষেত্ৰতো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব। গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্ম অনুসৰি আমি কি ব্যৱহাৰ কৰিম, দ্য বাছ ইউজুৱেলি এৰাইভছ। দ্য বাছ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এখন বাছৰ কথা কোৱা হৈছে। গতিকে ইয়াতে ভাৰ্বৰ লগত এছ অথবা ই এছ যোগ হ'ব। ইয়াতে এৰাইভৰ লগত এছ যোগ হ'ব। গতিকে এইটো হ'ব দ্য বাছ ইউজুৱেলি এৰাইভছ হিয়াৰ এট 6 o'clock। 98ৰ প্ৰথম, when he entered my room I write a letter. when he entered my room, তেওঁ যেতিয়া মোৰ ৰুমত সোমাইছিল, এতে এইটো ভাৰ্ব টু মানে পাষ্ট টেন্সত আছে, এইটো পাষ্ট টেন্সত এণ্টাৰ্ড। গতিকে বাক্যটো আছে পাষ্ট টেন্সত, when he entered my room, যেতিয়া তেওঁ মোৰ ৰুমত সোমাইছিল, তেতিয়া আমি যদি অসমীয়াত কওঁ তেতিয়া কি হ'ব, যে যেতিয়া তেওঁ মোৰ ৰুমত সোমাইছিল মই লিখি আছিলোঁ। গতিকে ইয়াতো চেম একেই হ'ব, যে আই ৰাইট এ লেটাৰ নহয়, ইয়াত কি হ'ব, মই এখন চিঠি লিখি আছিলোঁ। গতিকে এই পাৰ্টটো আমি পাষ্ট কণ্টিনিউছ কৰিবলৈ হ'লে আমি কৰিব লাগিব আই ৱাজ ৰাইটিং এ letter. When he entered my room, I was writing a letter. Next number, the match start before we reach the field. এনে ধৰণৰ বিফৰ আৰু আফটাৰ থকা বাক্য আহে, মই তোমালোকক আগতেও কৈছোঁ যে এতিয়া ইয়াত আমি দুটা কাৰ্য হৈছিলে, যে কোনটো কাৰ্য আগতে হৈছে আমি সেইটো চাম। দ্য মেচ ষ্টাৰ্ট, মেচখন আৰম্ভ হৈছিল, বিফৰ উই ৰিচ দ্য ফিল্ড, আমি ফিল্ডখন গৈ পোৱাৰ আগতে। গতিকে ইয়াতে আৰম্ভ হোৱা বা প্ৰথমতে সংঘটিত হোৱা কাৰ্যটো হ'ল মেচখন আগতে ষ্টাৰ্ট হৈছিল। গতিকে এনেধৰণৰ বাক্যবিলাকত যিটো প্ৰথমতে ষ্টাৰ্ট হয় সেইটোত আমি পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰিম, আৰু তাৰে পিছৰ অংশটোত আমি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। আৰু ইয়াত পাষ্ট ইনডিফিনিট অলৰেডি আছে, গতিকে আমি ইয়াত গম পাম যাৰ প্ৰথম পাৰ্টটোত আমি দিব লাগিব পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰে দ্য মেচ হেড ষ্টাৰ্টেড, তোমালোকে বাক্যৰ গঠনটো নিশ্চয় মনত আছে। গতিকে ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব দ্য মেচ হেড ষ্টাৰ্টেড বিফৰ উই ৰিচ দ্য ফিল্ড। ইট ইজ টাইম ইউ গো হোম, যে তোমালোকে এইটোত বিশেষ নিয়ম বুলি কথা নাই, তোমালোকে এটা বস্তু মনত ৰাখিবা, যদি
কাৰেক্ট টেন্সত কোনো এটা বাক্য ইট ইজ টাইমেৰে আৰম্ভ হয় যে এইটো সময় আছিল যিটো সময়ত আমি ঘৰলৈ গৈছিলোঁ এইটো সময় আছিল যিটো সময়ত আমি পঢ়িছিলোঁ আমি ক'লেও এনেধৰণেই কওঁ গতিকে ইট ইজ টাইম থাকিলে যিটো ভাৰ্ব থাকে সেইটো সদায় পাষ্ট টেন্সলৈ ভাৰ্ব টু লৈ গ'লে সেইটো কাৰেক্ট টেন্স হৈ যায় গতিকে ইয়াত কি হ'ব ইট ইজ টাইম ইউ ৱেণ্ট হোম 1999ত উই চেল ৱেইট হিয়াৰ আনটিল হি কাম বেক আমি ইয়াত ৰৈ থাকিম যেতিয়ালৈ তেওঁ ঘূৰি নাহে পিছৰ পাৰ্টটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গতিকে বিশেষ কঠিন নহয় গতিকে হিৰ পিছত কি হ'ব কাম আছে কামৰ লগত হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এতে এছ যোগ হ'ব গতিকে কামছ হি কামছ বেক I not take my breakfast yet যেতিয়া থাকে এইটো সদায় পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় যে মই এতিয়ালৈ কামটো কৰা নাই মই এতিয়ালৈ খোৱা নাই এনে ধৰণৰ বাক্যবিলাকত ইয়েটটো ব্যৱহাৰ হয় পাৰফেক্ট টেন্স গতিকে ইয়াত পাৰফেক্ট টেন্স হ'ব I have not taken have not haveৰ পিছত ভাৰ্ব 3 আচলতে এইটো টেক ভাৰ্বৰ টেক টু টেকেন গতিকে I have not taken my breakfast yet এতিয়া আমি ইয়াত টেন্সটো আমি ইয়েটৰ পৰা চিনি পালো ইয়েট থাকিলে গম পাবা এইটো পাৰফেক্ট টেন্সৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট when he came in যেতিয়া তেওঁ সোমাই আহিছিল এইটো কাম নহয় কেম তেওঁ যেতিয়া সোমাই আহিছিল পাষ্ট টেন্সত আছে I write a letter গতিকে সেম অলপ আগতে আমি এটা বাক্য পালো গতিকে when he came in যেতিয়া তেওঁ সোমাই আহিছিল মই এখন চিঠি লিখি আছিলো গতিকে পাষ্ট কন্টিনিউয়াস হলে I was writing a letter 2000 চনৰটো he walked across the road when a scooter hit him যেতিয়া তেওঁ ৰাস্তাটো পাৰ হৈ আছিল তেওঁক এখন স্কুটাৰে খুন্দিয়াইছিল এইটো পাষ্ট ইনডিফিনিট টেন্স আৰু যেতিয়া খুন্দিয়াইছিল স্কুটাৰখনে তেতিয়া তেওঁ ৰাস্তাটো পাৰ হৈ আছিল এইখিনি কাম কিন্তু কন্টিনিউ হৈ আছিল ৰানিং চলি আছিল গতিকে এইটো কৰিব গলে কি হ'ব আমি কৰিব লাগিব প্ৰথম পাৰ্টটো He was walking across the road. তেওঁৰ ৰাস্তাটো খোজকাঢ়ি পাৰ হৈ আছিল when a scooter hit him. যেতিয়া এখন স্কুটাৰে তেওঁক খুন্দা মাৰি দিছিল বা খুন্দিয়াইছিল গতিকে এই পাৰ্টটোত আমি past continuous হ'ব আৰু next পাৰ্টটো past indefinite. I wish I accept the job. এই বাক্যটোৰ ক্ষেত্ৰত এই বাক্যটো আমি প্ৰথমে চিনি পাব লাগিব এই বাক্যটো হল আনৰিয়েল পাষ্ট অৰ্থাৎ ইম্পসিবল উইজ আৰু মেৰি সাপোজিশন এইটো আসলতে বাস্তৱ বাক্য নহয় যে আই উইশ মই আশা কৰো মই মানে বিচাৰো এনে ধৰণৰ যিবিলাক আনৰিয়েল কন্ডিশনৰ বাক্য থাকে সেইবিলাকৰ ক্ষেত্ৰত যদি বি ভাৰ্ব থাকে যদি ইয়াত যদি বি থাকিলে আমি ইয়াৰ ঠাইত মানে ডাইৰেক্ট বিৰ হলনি আসলতে মানে পাষ্ট টেন্স কৰিলে আমি ওয়াজ ব্যৱহাৰ কৰো বি ভাৰ্বৰ পাষ্ট টেন্সৰ ৰূপ কিন্তু আমি সদায় তাত ওয়েৰ ব্যৱহাৰ কৰিম আৰু যদি বেলেগ কিবা ভাৰ্ব থাকে তেতিয়া হলে আমি সেই ভাৰ্বটোৰ পাষ্ট টেন্সৰ ৰূপটো বহাই দিলে কাৰেক্ট টেন্স হৈ যায় গতিকে এই বাক্যটো হ'ব I wish I accepted the job hurry up the taxi wait hurry up কোনোবা কৈছে যে hurry up সোনকাল কৰা এতিয়া কৰিব কৈছে সোনকাল কৰা আমি অসমীয়াত ক'লে কি বুলি কম hurry up টেক্সিখন ৰৈ আছে সোনকাল কৰা গতিকে এই বাক্যটোত কেনেকুৱা হ'ব hurry up the taxi wait বুলি ক'লে আসলতে টেক্সিখন ৰখে নহয় ৰখি আছে গতিকে hurry up the taxi is waiting they live in Delhi for 10 years 10 বছৰ ধৰি গতিকে present perfect continuous tense they have been living in Delhi for 10 years ইটো যথেষ্ট সহজ she died after she suffered for 5 years এইটো বাক্যত after আছে কেতিয়াবা before ও থাকে এটা আমি চাব লাগিব যে কোনটো আগতে তেওঁ সাফাৰটো আগতে কৰিছে নে তেওঁ আগতে মৰিছে নিশ্চয় তেওঁ আগতে সাফাৰ কৰিছে গতিকে সাফাৰ কৰাটোৰ ক্ষেত্ৰত past perfect tense আৰু এটোত past indefinite tense হ'ব she died after she had suffered for 5 years যে তাই মৃত্যুবৰণ কৰিছিল তাৰ মানে তাৰ আগতে তাই 5 বছৰ কষ্ট খাইছিল অৰ্থাৎ তাই 5 বছৰ কষ্ট হোৱাৰ পিছত তাই মৃত্যুবৰণ কৰিছিল after আৰু before থাকিলে এই কথাটো মই মনত ৰাখিল হল যে কোনটো আগতে হৈছে যেটো আগতে হৈছে ঘটনা হেতুৰ লগত আমি past perfect দিম পিছত হোৱাটোৰ লগত আমি past indefinite দিম 10 years passed since I met you last যে মই তোমাক লাষ্ট লগ পোৱাৰ পিছত মানে 10 বছৰ পাৰ হৈ গল গতিকে এই বাক্যটো কি হ'ব যে 10 years have passed মানে পাৰ হৈ গল এতিয়া মই কৈছো যে তোমাক লাষ্ট মই যেতিয়া লগ পাইছিলো সেই লগ পোৱাৰ পৰা কি হৈ গল 10 বছৰ পাৰ হৈ গল মানে এতিয়া গল প্ৰেজেন্টত কৈছো যে প্ৰেজেন্ট পাৰফেক্টত কৈছো যে 10 বছৰ পাৰ হৈ গল
যে আমি এইমাত্ৰ যোৱা বুজালে বা কিবা এটা শেষ হোৱা বুজালে যেহেতু আমি পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ গতিকে এই বাক্যটোৰ ক্ষেত্ৰতে কেনেকুৱা হ'ব 10 years have passed since I met you last যে মই তোমাক লগ পোৱাৰ পিছত 10 বছৰ পাৰ হৈ গ'ল আৰু বহু দিনৰ মূৰত হয়তো মই লগ পাইছোঁ when he came it be all over when he came যেতিয়া তেওঁ আহিছিল সকলোবিলাক শেষ হৈ গৈছিল it was all over এইটো বিটোৰ মানে past tenseৰ ৰূপটো আমি বহাই দিছো it was all over he stay here until he return he stay here until he return he will stay here তেওঁ ইয়াত ৰৈ থাকিব যেতিয়ালৈ তেওঁ উভতি নাহে এটো যেটো প্ৰেজেন্টত আছে যেতিয়ালৈ তেওঁ উভতি নাহে তেতিয়ালৈ ৰৈ থাকিব বুলি কোৱাৰ লগে লগে কি হ'ব এটো he will stay here হ'ব next 2002 when he started for office it still rain যেতিয়া তেওঁৰ অফিচৰ কাৰণে মানে started for office অৰ্থাৎ অফিচৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছিল বা অফিচত যাবলৈ হাজু হৈছিল তেতিয়া কি হৈ আছিল বৰষুণ দি আছিল it still raining it was still raining it still rain নহয় বা rained নহয় ইডিও নালাগে এটো কি হ'ব সেই সময়ত বৰষুণ দি আছিল গতিকে it was still raining I not met my friend for ages মই বহু দিন ধৰি মোৰ বন্ধুক লগ পোৱা নাই I have not met my friend for ages present perfect if you request him he would have helped you যদি তুমি তেওঁক ৰিকুৱেষ্ট কৰিলা হেতেন তেওঁ তোমাক সহায় কৰিলে হেতেন এটা আমি এই বাক্যটো মানে কাৰেক্ট টেন্স কৰিবলৈ আমি দুটামান কথা জানিব লাগিব যে কথা হল যে আমাৰ যেটো কন্ডিশনাল সেন্টেন্স থাকে সেই কন্ডিশনাল সেন্টেন্স বিলাকৰ ভিতৰত আকৌ আনফুলফিলড কন্ডিশন ইন পাষ্ট টেন্স বুলি এটা কন্ডিশন থাকে যত মানে যেটো ঘটনা আছিল হেতু অসম্ভৱ বৰ্তমান অসম্ভৱ হেতু কৰা নহল পূৰ্বতে কৰিলে সম্ভৱ হল হেতেন কিন্তু এতিয়া হেতু সম্ভৱ নহয় কাৰণ এতিয়া তেওঁক ৰিকুৱেষ্ট কৰাটো সম্ভৱ নহয় আৰু তেওঁ হেল্প কৰাটো সম্ভৱ নহয় অলৰেডি সেই ঘটনাটো পাৰ হৈ গৈছে সেই কাৰণে এনে ধৰণৰ বাক্যবিলাকক আমি কি বুলি কওঁ আনফুলফিলড কন্ডিশন ইন পাষ্ট টেন্স বুলি কওঁ গতিকে এনে ধৰণৰ যিবিলাক বাক্য এনে ধৰণৰ বাক্যবিলাকৰ সেন্টেন্স প্যাটাৰ্ন বিলাক অলপ বেলেগ বেলেগ মই পিছলৈ কন্ডিশনাল সেন্টেন্সৰ ওপৰত এটা বিশেষ ভিডিও বনাম গতিকে মেইন এনে ধৰণৰ বাক্যৰ দুটা ক্লজ থাকে এটা মেইন ক্লজ আৰু এটা আছে ইফ ক্লজটো থাকিব পাষ্ট পাৰফেক্ট টেন্সত আৰু মেইন ক্লজটো থাকিব কন্ডিশনাল পাৰফেক্ট অৰ্থাৎ কন্ডিশনাল পাৰফেক্ট মানে হল পাষ্ট টেন্সৰ মডেল ভাৰ্ব প্লাস হ্যাভ আৰু পাষ্ট পাৰ্টিসিপল গতিকে এইখিনি আমি যদি ইয়াত কৰো ইফ ক্লজৰ লগত আমি কি দিলো past perfect tense দিও if you had requested him he would have helped you এই আমি মেইন ক্লজৰ খিনি এইখিনি গতিকে বাক্যটো কি হ'ব if you had requested him অৰ্থাৎ if ক্লজত আমি past perfect দিছো if you had requested him he would have helped you এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ She worked in the school since 1990 অৰ্থাৎ 1990 চনৰ পৰা তাই এখন স্কুলত কাম কৰি আছে বৰ্তমানো আছে গতিকে present perfect continuous tense she has been working in the school since 1990 একেবাৰে সহজ we to be friends for long মানে বহু দিন ধৰি আমি দুয়ো ফ্ৰেন্ড হৈ আছো বৰ্তমানো আছো কিন্তু এনে ধৰণৰ যিবিলাক বাক্য এবিলাকত কিন্তু কন্টিনিউয়াস টেন্সটো দেখুৱা নহয় ইন জেনাৰেলি আমি সদায় পাৰফেক্টত দেখাও প্ৰেজেন্ট পাৰফেক্টত এটো মনত ৰাখিবা গতিকে we two have been friends for long এটুত এনেকৈ দিব নালাগে যে we two have been being friends এনেকৈ আমি ব্যৱহাৰ নকৰো গতিকে এটো মনত ৰাখিবা গতিকে আজিলৈ আমি ইমান কৰিলো নেক্সট পৰৱৰ্তী ভিডিওটোত আমি ইয়াৰ পিছৰ পেপাৰখিনি আলোচনা কৰিম ধন্যবাদ